পৰশুৰামকুণ্ড যাই আছোঁ মাহঁতক লৈ কিনে। 4টা বজাত ওলাইছোঁ, এতিয়া 6:30 বাজিলে। আধা ঘণ্টা হেৰি তিনিচুকীয়া দমা পাৰ হৈছোঁ। মানুহ ওলাইছে এটা দুটা, এতিয়া দিনটো আৰম্ভণি হৈছে আৰু প্ৰায় 7টা বাজিব। আমি কাকো পথাৰ এৰিলোঁ এতিয়া। কুঁৱলী এৰি ৰ'দ ওলাব আৰু এতিয়া। অসম এৰিম এতিয়া, অৰুণাচল পাম অলপ পিছত। বৰ্ডাৰ পাইছোঁ, এতিয়া পাছ বনাইছোঁ, ফৰ্ম ফিল আপ কৰিলোঁ। এতিয়া গেটত যাই কিনে পে'মেণ্ট কৰিব লাগিব। আগত জয়ন্ত গেট অৰুণাচল, এইটো ইয়াতে পে'মেণ্ট কৰিব লাগিব। এতিয়া ৰ'দ ওলাইছে আৰু টাইটকৈ, অলপ ভাল লাগিছে। পাছ চাছ বনালোঁ আৰু 97 কিলোমিটাৰ। গেটত পাছ বনালোঁ, আগত অকণমান গৈ কিনে ৰেষ্ট কৰিম, চাহ পানী খাম। 5 কিলোমিটাৰ আগত। আমি 6জন আছোঁ, জয়ন্ত, মই, মাদাৰ, তাৰ পিছফালে মিছেছ, জয়ন্তৰ মিছেছ, মোৰ মিছেছ। পৰশুৰামকুণ্ড 79 বস্তু দেখা, ৰাস্তাৰ চাইডৰ ডিজাইন এটা বেলেগ ভাল লাগে। আৰু ইয়াৰে ঘৰ চৰবিলাক অলপ বেলেগ, পৰিৱেশটো কিবা বেলেগ লাগি আছে। মন্দিৰবিলাক অলপ বেলেগ, চাৰিওফালে গছ। ধুনীয়া ঠাই, ধুনীয়া। পানীটোতো উল্টা জুল্টা যেন লাগে। ধুনীয়া ধুনীয়া ঠাই দেখিছোঁ দেই, ৰখিবৰ মন যায় আছে, কিন্তু দেৰি হৈ যাব। আগতে সময় পালে নিশ্চয় ৰখিম। পানীৰ কালাৰটো বেলেগ, ব্লু। গা ধুবৰ মন গৈছে। কি ঠাই নাজানো, কিন্তু দীঘল দেই, পুৰা দীঘল, পিছখন পুৰা দীঘল। লাহে লাহে ওপৰত উঠি যাই আছোঁ আৰু প্ৰায় 35 কিলোমিটাৰ আছে। 4টা বজাৰ পৰা আহি আছোঁ, দুবাৰ ৰখিলোঁ, এতিয়া 9:10 হ'ল। প্ৰায় আৰু 1 ঘণ্টা 20 মিনিটমান লাগিব আৰু। রাস্তা সবাই রাস্তা কাম চলি আছে। পাহাড় কাটি রাস্তা বনাইছে। রাস্তা খতম নাই, রাস্তা
মাথা ঘূৰাইছে অলপ অলপ ড্ৰাইভাৰে সুধিছে দেই মাথা ঘূৰাইছে নেকি ৰাস্তাটো কেনেকৈ এনে পাকা পাখি খেলা দেখা দিছোঁ অলপমান সাংঘাতিক ৰাস্তা আৰু যাই আছোঁ খতম যাই আছোঁ খতম ৰাস্তা পাহাৰৰ মাজে মাজে পাহাৰৰ মাজে চবে নেটৱৰ্ক পুৰা আছে পাহাৰ খালি পাহাৰ ভাল বস্তু সদায় টান জেগাতে থাকে তাৰমানে তলত এইবিলাক ৰাস্তা আকাশত উঠা যেন লাগিছে দেই যেন আকাশত উঠি যাই আছো তললৈ চালে এনেকুৱা লাগে গেলা কোন আহিছে অকণমান নামি দিছো গাড়ীৰ ৰেষ্ট গাড়ী ভাগৰ লাগি গৈছে এনেকুৱা অকোৱা ৰাস্তা এইটো ড্ৰাইভাৰ আমাৰ জয়ন্ত দা জংঘলত সোমাইছে এতিয়া মোৰ পিছফালে চাওঁ পিছফালে পানী মোৰ পিছফালে যাব ভয় লাগে এই 1.5 ঘণ্টা পাকাপাকি ৰাস্তা একদম পুৰণা দলং চাগে বৰষুণ আমি উঠি আহিব লাগিব নামিলোঁ গাড়ীৰ পৰা এতিয়া চেৰিত বগাই আছোঁ পৰশুকুণ্ড যাই পাম আৰু অলপ পিছত বাপৰে বাপ মাই পুৰা আগত গৈছি চব চাই পাম চাগে আৰু বেছি নাই আৰু পানীৰ মাত ওলাই আছে এতিয়া পুৰা তলত নামি যাই আছো এইখিনি সকলোকে কঠিন একদম লাষ্ট পালো আৰু অকণমান লাষ্ট স্নান কৰা হ'ল স্নান কৰিলোঁ এতিয়া যাওঁ আৰু লাহে লাহে এয়া পৰশুৰাম কুণ্ড তলত স্নান কৰিলোঁ মই লাষ্টত এই মান উঠি গৈ আছে এতিয়া যাওঁ আৰু এতিয়া 3টা বাজিল আমি গা ধুই আহি খিচাৰি বনাই তাত লৈ আহিছিলোঁ ৰাস্তাত খালোঁ ফটো চটো তোলা নহ'ল আৰু কাৰণ ৰাস্তা কাষতে ৰৈ খালোঁ গাড়ীবিলাক গৈ আছে খিচাৰি ঠাণ্ডা নহয় কুকাৰটো লৈছোঁ গাড়ীৰ ভিতৰত বনাই কিনে বাছ আহি কিনে এটা খালোঁ খাই এতিয়া গাড়ীটো দিছোঁ এতিয়া আৰু ৰুম পালে হ'ল আৰু ধেমাজি মৰি জল জুবিনৰ গান শুনি আছোঁ মজা লাগিছিল আহোঁতে বৰ ৰাস্তাটো ইমান মানে ডেঞ্জাৰাছ বুলিয়ে ক'ব লাগিব ডেঞ্জাৰাছ হৈছিল এতিয়া অলপ প্লেন ৰাস্তা দি আহি আছোঁ তথাপিতো পাহাৰৰ মাজতে আছোঁ এতিয়াও দিনটো পাহাৰৰ মাজতে গ'ল আজি এতিয়াও পাহাৰৰ মাজতে আছোঁ কেতিয়া ওলাব পাৰিম আৰু গম নাপাওঁ আৰু যাওঁতে ৰহিব সজা ঠাইখিনি পাইছোঁ এইটো সমাপ্ত